নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ হোম এছাইনমেণ্টৰ অসমীয়া নাটক যিখন পাঠ্যপুথি আছে তাৰে একেবাৰে লাষ্টৰ দুইৰ কৰ উত্তৰটো মই দিবলৈ ওলাইছোঁ। বায়ু প্ৰদূষণ কি? বায়ু প্ৰদূষণে মানৱ স্বাস্থ্যক কিদৰে প্ৰভাৱিত কৰে সেই সম্পৰ্কে লিখক। এতিয়া প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে দিব পাৰোঁ। উত্তৰ আৰম্ভণি। বায়ু প্ৰদূষণ বুলিলে বুজা যায় যে বায়ুত অস্বাভাৱিকভাৱে ক্ষতিকাৰক পদাৰ্থৰ উপস্থিতি, যিবোৰে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱ জগতৰ ওপৰত কুপ্ৰভাৱ পেলায়। সাধাৰণতে বায়ু নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদিৰে গঠিত যদিও মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত ইয়াত ধোঁৱা, বিষাক্ত গেছ, ধূলিকণা আৰু ৰাসায়নিক পদাৰ্থ মিহলি হৈ বায়ু দূষিত কৰে। শিল্প উদ্যোগ, যান বাহন, কয়লা, পেট্ৰল, ইন্ধন জ্বলোৱা, বন ধ্বংস, আৱৰ্জনা জ্বলোৱা আদি বায়ু প্ৰদূষণৰ মুখ্য কাৰণ। বায়ু প্ৰদূষণ দুই ধৰণৰ হ'ব পাৰে। 1 নম্বৰ প্ৰাকৃতিক আৰু 2 নম্বৰ মানৱ সৃষ্ট। আগ্নেয়গিৰি উদগীৰণ, বনজুই, ধূলি, জ্বৰ আদি প্ৰাকৃতিক কাৰণত বায়ু দূষিত হ'ব পাৰে। কিন্তু আধুনিক যুগত বায়ু প্ৰদূষণৰ মূল কাৰণ মানৱ সৃষ্ট কাৰ্যকলাপ, বিশেষকৈ উদ্যোগীকৰণ আৰু নগৰীকৰণৰ লগে লগে বায়ু প্ৰদূষণ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বায়ু প্ৰদূষণে মানৱ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। প্ৰদূষিত বায়ু শ্বাস-প্ৰশ্বাসৰ সৈতে দেহত প্ৰৱেশ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। প্ৰথমতে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ কথা ক'ব পাৰি। দীৰ্ঘদিন ধৰি প্ৰদূষিত বায়ু সেৱনৰ ফলত হাঁপানি, নিউমোনিয়া, এলাৰ্জি আদি ৰোগ হ'ব পাৰে। বিশেষকৈ শিশু, বৃদ্ধ আৰু পূৰ্বৰে পৰা ৰোগীয়া লোক এই ক্ষেত্ৰত অধিক বিপদত থাকে। দ্বিতীয়তে, বায়ু প্ৰদূষণে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। বায়ুত থকা সূক্ষ্ম ধূলিকণা PM2.5 আৰু PM10 ৰক্ত প্ৰবাহৰ মাজেৰে হৃদযন্ত্ৰলৈ গৈ ৰক্তচাপ বৃদ্ধি আৰু হৃদযন্ত্ৰত আঘাত কৰাৰ লগতে ষ্ট্ৰোকৰ সম্ভাৱনা বঢ়ায়। বহু গৱেষণাত প্ৰমাণিত হৈছে যে অধিক প্ৰদূষিত অঞ্চলত বসবাস কৰা লোকৰ হৃদৰোগৰ হাৰ বেছি। তৃতীয়তে, বায়ু প্ৰদূষণে চকু, নাক আৰু গলৰ ওপৰত কুপ্ৰভাৱ পেলায়। ধোঁৱা আৰু বিষাক্ত গেছৰ বাবে চকুত জ্বলা-পোৰা, পানী ওলোৱা, নাক বন্ধ হোৱা, কাহি, গলা ব্যথা আদি সমস্যা দেখা দিয়ে। দীৰ্ঘদিন এই ধৰণৰ সমস্যাই মানৱ জীৱনৰ গুণগত মান হ্ৰাস কৰে। চতুৰ্থতে, কিছুমান বায়ু প্ৰদূষক যেনে কাৰ্বন মনোক্সাইড, চিছা, পাৰা আদি দেহৰ স্নায়ুতন্ত্ৰৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। ইয়ে স্মৃতিশক্তি হ্ৰাস, মাথা ঘূৰোৱা, ক্লান্তি আৰু কিছুমান ক্ষেত্ৰত মানসিক বিকাশত বাধা সৃষ্টি কৰে। শিশুৰ ক্ষেত্ৰত ই বিশেষভাৱে বিপদজনক। ইয়াৰ উপৰিও বায়ু প্ৰদূষণে কেঞ্চাৰ, বিশেষকৈ কেঞ্চাৰৰ আশংকা বৃদ্ধি কৰে। উদ্যোগ আৰু যান বাহনৰ পৰা ওলোৱা কিছুমান ৰাসায়নিক পদাৰ্থ কেঞ্চাৰ সৃষ্টিকাৰী বুলি বিজ্ঞানীয়ে স্বীকৃতি দিছে। সামৰণিত আপোনালোকে এনেদৰে লিখিব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে বায়ু প্ৰদূষণ মানৱ স্বাস্থ্যৰ বাবে এক গুৰুত্বপূৰ্ণ ভাবুকি। সেয়েহে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজনীয়। স্বচ্ছ ইন্ধন ব্যৱহাৰ, অধিক গছ ৰোপণ, যান বাহনৰ ব্যৱহাৰ হ্ৰাস, উদ্যোগত প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা
গ্ৰহণ আদি ব্যৱস্থাৰে বায়ু প্ৰদূষণ কমাব পাৰি। সুস্থ বায়ু মানে সুস্থ জীৱন, এই সত্য উপলব্ধি কৰি সকলোৱে সচেতন হোৱাই আজিৰ সময়ৰ প্ৰধান প্ৰয়োজন। ধন্যবাদ।